মই ৰাছেল হুছেইন আপুনি আজি কেইবাটাও প্ৰশ্ন কৰিছে সংবাদমেল দিছে আপুনি সুধিব জয়ন্ত গোস্বামীক সেই সন্দৰ্ভত কিন্তু মই এইটোৱে সুধিছো যে ৰাজনৈতিক নেতা কৰ্মীবিলাক কিমান অসহিষ্ণু কিয় হৈ যায় যে সমালোচনা কিয় সহ্য কৰিব নোৱাৰে আমি প্ৰশ্ন কৰিছিলো যে তেখেতৰ তাত 20 জনী তেখেতে নিজে কৈছে যে 20 জনী গাই কিনিছিল তেখেতে নিজে কৈছিল যে 60-70 জনী গাই আছে আমি কলো যে 20 জনী কিনিছে বাকি 50 জনী ক'ৰ পৰা আহিল আজিলৈকে তেখেতে উত্তৰ দিয়া নাই আৰু সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰি ঘূৰি ফুৰিছো তেখেতৰ পিছে পিছে তেখেতে কৈছিল জয়ন্ত বুৰাই অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছে তেখেতৰ হাতত হাজাৰ হাজাৰ তাৰ প্ৰমাণ আছে হাজাৰ হাজাৰ প্ৰমাণ থকা মানুহজনকো কৈছো তেখেতৰ কাষত উপস্থিত থকা সিও গৰাকী সিইও তেওঁ নিজেই কৈছে যে সিও সাহেব আপুনি দি দিয়ক বুলি মুখ্য কাৰ্যবাহী বিষয়াতলে আমি যোৱা 4 দিন ধৰি আমাৰ সাংবাদিক পঠিয়াই আছো হাজাৰ নালাগে এখন নালাগে মাত্ৰ এখন কাগজ দিয়ক ক'ত জয়ন্ত বুৰাই অবৈধভাৱে বিল্ডিং বনাই পেলাই আছে আজিলৈকে এখন কাগজ দিব পৰা নাই তেওঁটো কৈছিল হাজাৰ হাজাৰ কাগজ আছে বুলি হাজাৰ হাজাৰ কাগজ যদি আছেই তেনেহলে এখন কাগজ কেলে দিব পৰা নাই সেইখিনি উত্তৰ বিচৰাটো কি আমাৰ অপৰাধ নেকি আৰু সেইখিনি বিচৰাৰ লগে লগে এখেতে যে কৈছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ এইটো কথাটো কেনেকুৱা আজিলৈকে মন্ত্ৰীয়ে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে তেওঁ যিবিলাক এই সাংগু পাংগু ভক্তগণ এওঁলোকতো একেই কৰিছে গুৰুজনে শিষ্যজনে চাওক এই যে প্ৰথম এই গোটেই যিকেইগৰাকী পেনেলিষ্ট আছে তাৰ মাজত মই এজন নলবেৰীয়া হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছো হাইজাৰ হুছেইনৰ নামটো মোৰ থাকি গৈছিল কবলৈ তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক অসমখনৰ এগৰাকী তেওঁ গৌৰৱী সন্তান আজি যিকেইটা যিকৰ আপুনি নম্বৰ দিছে আৰু নাম দিছে যিকেইগৰাকী ব্যক্তি দিনৰ পৰা অশালীন ভাষাৰে আপোনাক ফোনত ভাবুকি দিছে গোস্বামী ডাঙৰীয়াই কৈছে যে এইটো সৰলীকৰণ নকৰিব তেওঁলোক বিজেপি নম্বৰ প্ৰত্যাহ্বান জনাইছে মঞ্চৰ পৰাই যিগৰাকীক আপোনাক অশালীন ভাষাত কৈছে প্ৰথম গৰাকী নন্দলাল চৰকাৰ তেওঁ হল মণ্ডল বিজেপিৰ সভাপতি ঠিক তেনেকৈ এগৰাকী বৈশ্য উপাধিৰ আদিত্য বৈশ্য তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ভায়েক বুলি মোক চিনাকি দিছে তেওঁ বিজেপিৰ স্থানীয় নেতা চপলা ৰাজবংশী মেধি তেওঁ এগৰাকী মণ্ডল বিজেপিৰ সভানেত্ৰী এতিয়া ঘটনাটো হৈছে যে এইটো স্পষ্ট কথা এইটো দিলীপ শইকীয়া ডাঙৰীয়াও এই ক্ষেত্ৰত জ্ঞাত হোৱাৰ প্ৰয়োজন আছে নহলে বিজেপিৰ নেতাই স্থানীয় নেতাই যিটো কাৰ্য কৰিছে আমি লাজ পাইছো খালি এইখিনি এইটো কথা স্পষ্ট কৰি দিও নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিতৰত এয়া 1% মানুহ নহয় এইটো হল মন্ত্ৰীৰ নেতা পালি নেতা এইবোৰ মানে পোহনীয়া ৰাছেল হুছেইন মই আৰম্ভণিতে কৈছে নলবাৰীৰ মানুহ সুসংস্কৃতিবান হেতুৱে বৌদ্ধিকভাৱে সেইকাৰণে মই সেই জিলাখনত এই ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে এনেকুৱা অসভ্য মানুহ থাকিব পাৰে ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকক যে আজি মন্ত্ৰী এগৰাকীৰ দুৰ্নীতি বা তেখেতৰ পৰিয়ালৰ দুৰ্নীতিৰ কাৰণে আপোনালোকক যেতিয়া এতিয়া কংগ্ৰেছী বুলি বা আন দলৰ লগত সাঙুৰি আপোনালোকক বদনাম কৰিব বিচাৰিছে তেওঁলোকে ইতিহাস নাজানে প্ৰতিদিন গোষ্ঠী জন্ম হোৱাৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন পাইছিল 96 নিৰ্বাচন আৰু এই 96 নিৰ্বাচনত অসম গণ পৰিষদক ক্ষমতাত আনাৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীৰ কি অৰিহণা আছিল সেই কথাটো অসমৰ যিয়ে সংবাদ মাধ্যমৰ লগত জড়িত বা দেখিছে তেওঁলোকে জানে কাৰণ টায়াৰপুৰি নগাঁৱত যেতিয়া আলফাক পুৰি দিয়া হৈছিল তাৰ পিছত প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈছিল 1996 চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে একমাত্ৰ হেতু কাৰণত ক্ষমতালৈ আহিব পাৰিছে তাৰ পৰৱৰ্তী সময়ত যেতিয়াই প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে গুপ্তঘাতকৰ ঘটনাৰ লগত জড়িত হৈছিল চৰকাৰী কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল তেতিয়া প্ৰতিদিন সংঘমিত্ৰা ভৰালীৰ ঘটনা ৰাজহুৱা হৈছিল তেতিয়া প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু নেতৃত্ব দি এই শাসকীয় দলৰ শাসকীয় চৰকাৰখনৰ মুখ উদঙাই দিছিল ৰাইজৰ ওচৰত সেই কাৰণে কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল 2001 চনত তাৰ পৰৱৰ্তী সময়ত 2011 চনৰ পিছত বিসম্বাদৰ ফলত যি অৰাজকতা হৈছিল সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো স্থবিৰ হৈ পৰিছিল তাৰ পিছত এই প্ৰতিদিন গোষ্ঠীয়ে 2016 চনত বিজেপি দলটোক বিকল্প হিচাপে তেওঁলোকে আগত ৰাখি 2011 চনৰ পৰা 16 চনত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্ম আছিল সেয়া উদঙাই দিছিল আজি সেই কথা পাহৰি এতিয়া যোৱা বিগত 4টা বছৰত যি অপকৰ্ম চলিছে ঋণ লোৱাৰ পৰা দুৰ্নীতিৰ পৰা সকলো ক্ষেত্ৰত যি অৰাজকতা চলিছে আজি মন্ত্ৰীয়ে মুকলিভাৱে যেতিয়া তেওঁৰ দুৰ্নীতিৰ কথা সোধা হয় তেতিয়া মন্ত্ৰীয়ে মুকলিভাৱে সাংবাদিকজনক নিম্ন খাপৰ মানুহ বুলি কয় আৰু
সম্পাদকক প্ৰতিদিনৰ সম্পাদকক কাৰ্যকৰী সম্পাদক মুকলিভাৱে আক্ৰমণ কৰে হেম বৰুৱাৰ দৰে যি কাণ্ডাৰী হেমকুশৰ তেওঁৰ পৰিয়ালক লৈ কেনে প্ৰশ্ন তোলে আজি তাৰ পিছত কিমান লজ্জাৰ কথা আজি এটা কথা মনত ৰাখিব যে এই বিজেপি চৰকাৰৰ দিনত আমি লাজ লাগে বিশ্বৰ ভিতৰতে ইণ্ডেক্সত সংবাদ মাধ্যমৰ যি স্বাধীনতা সেই ইণ্ডেক্সত আজি 160 নম্বৰ পজিশ্যনত গুচি গৈছে 180ৰ ভিতৰত আজি এই ঘটনাটো কিয় হৈছে আজি আপোনালোকৰ মৰিগাঁৱৰ সাংবাদিকক ওপৰৰ মাল উৰাই দিম এইবোৰ কথা কোনে কৈছিল আজি জয়ন্ত মল্ল ডাঙৰীয়াই এইবাৰ কোনে পীযুষ হাজৰিকাৰ পিছত এইবাৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে কিয় সাহস পালে কাৰণ এই সকলৰ যি গৰাকী মুৰব্বী এই মুৰব্বীজনে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথাই কয় যে আপোনালোকৰ মালিকক কৈ চাকৰি খেদি দিম চাকৰিৰ পৰা উলাই দিম মালিকক চাই ল'ম ভয় ভাবুকি মুকলিভাৱে টিভিৰ আগত যি ভয় ভাবুকিৰ এই পৰম্পৰা কিন্তু স্বাধীনোত্তৰ কালত আমি কেতিয়াও দেখা নাছিলো আমি মনমোহন সিং ডাঙৰীয়াক দেখিছিলো অটল বিহাৰী বাজপেয়ীৰ ডাঙৰীয়াক দেখিছিলো তেওঁলোকে এটা আদৰ্শত বিশ্বাস কৰিছিল কিন্তু এতিয়া যিসকলৰ দিনত সংবাদ মাধ্যমক আক্ৰমণ কৰা হৈছে তেওঁলোকৰ কোনো আদৰ্শ নাই আজি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল তাৰ পিছত তেওঁ মধ্যপন্থী কংগ্ৰেছ কৰিছিল এতিয়া সুপন্থী তেওঁ বিজেপি কৰে তেওঁৰ আদৰ্শ কি আজি জয়ন্ত মল্ল পীযুষ হাজৰিকা ডাঙৰীয়াই এই সময়ত মধ্যপন্থীৰ পৰা এতিয়া কট্টৰ হিন্দুত্ববাদী সুপন্থী হৈছে আজি তেওঁলোকৰ আদৰ্শ কি আজি গৰুখুটিৰ দায়িত্বত যিগৰাকী ব্যক্তি আছে পদ্ম হাজৰিকা জাতীয়তাবাদৰ ধ্বজাবাহকে আজি ৰাষ্ট্ৰীয় দিল্লীৰ ওচৰত চৰণ লৈছে আজি যিসকলে এই গীৰ গৰু আনি 90টা গৰু ভগাই লৈছে প্ৰতিজন মানুহৰ কি ৰাজনৈতিক আদৰ্শ আছে তেওঁলোকে আগতে কোন ৰাজনৈতিক দলত আছিল সেইকাৰণে কৈছে এওঁলোকে আদৰ্শ তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে ক্ষমতাৰ লগত থকাৰ কাৰণে বলিয়া ক্ষমতাৰে বলিয়ান হৈ গৈছে তেওঁলোকক পাগল হৈ গৈছে সেইকাৰণে আজি সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অতি দুৰ্ভাগ্যৰ কথা আৰু এই যদি পৰম্পৰা থাকে তেতিয়াহ'লে মই কৈছো আগন্তুক দিনত সাধাৰণ মানুহে ৰাজপথত নিজৰ বাক স্বাধীনতা সাব্যস্ত কৰিব নোৱাৰিব সেইকাৰণেই কৈছো জয়ন্ত মল্ল ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যিবোৰ কথা যি বিগত সময়ছোৱাত এইকেইদিনত যি ধৰণৰ বক্তব্য অশালীন বক্তব্য ৰাখিছে যেনেদৰে ই সঁচাই দুৰ্ভাগ্যজনক আৰু আমি অনতিপলমে বিচাৰিছো যদি আজি গোস্বামী ডাঙৰীয়া আছে তেখেতৰ সভাপতিক কওক যদি এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা নলয় মই নিশ্চিত 26ত অসমৰ জনগণই কিন্তু তেওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিব ঠিক আছে